কেইদিনমানৰ আগতে গৈছিলোঁ গুজৰাটৰ ৰাজধানী গandhinagarত অৱস্থিত গান্ধী মন্দিৰলৈ। এই গান্ধী মন্দিৰক গান্ধী কুটিৰ বুলি কোৱা হয়। গান্ধীজীৰ জীৱন আৰু দৰ্শনেৰে অনুপ্ৰাণিত হৈ নিৰ্মিত হৈছে এই গান্ধী মন্দিৰ। গান্ধী মন্দিৰ দেখাত নিমখৰ পাহাৰৰ দৰে। গান্ধীজীৰ প্ৰতিনিধিত্বত হোৱা নিমখ সত্যাগ্ৰহ আৰু দাণ্ডী যাত্ৰাৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মিত এই সংগ্ৰহালয়ৰ সৌন্দৰ্য সঁচাই আকৰ্ষণীয়। গান্ধী কুটিৰৰ চাৰিওফালে আগুৰি আছে এখন মনোমোহা বাগিচা। এফালে সংলগ্ন হৈ আছে এখন দলং। অৱশ্যে কুটিৰৰ ভিতৰত ফটো তোলাটো নিষিদ্ধ। গান্ধী মন্দিৰৰ ভিতৰত থকা উন্নত প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত সংগ্ৰহালয়ত গান্ধীজীৰ জীৱনৰ প্ৰতিটো অধ্যায়ৰ অডিঅ' ভিডিঅ'ৰ ছবি দেখুৱায়। সঁচা অৰ্থত গান্ধী মন্দিৰত এবাৰ সোমালে বাপুৰ জীৱনৰ প্ৰতিটো অধ্যায়ৰ ছবি আমাৰ মনৰ মাজত চিৰযুগমীয়া হ'ব। তেওঁক যেন এইদৰে নিতৌ বন্দনা কৰে এই মন্দিৰত। কথাছবিৰ দৰে বৰ্ণিত হয় গান্ধীজীৰ জীৱনৰ প্ৰতিটো উল্লেখনীয় মুহূৰ্ত। গান্ধীজীৰ জন্মৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপিতা ৰূপে সকলোৰে মাজত পূজ্য হোৱালৈকে এই সমগ্ৰ জীৱনকাল উন্নত প্ৰযুক্তিবিদ্যাৰ সহায়ত অতি আকৰ্ষণীয়কৈ প্ৰদৰ্শিত হয় এই সংগ্ৰহালয়ত। চকুৰ আগত যেন জীৱন্ত হ'ল বাপুৰ শৈশৱ, যৌৱন, কৰ্মজীৱন, বিলাতত কটোৱা তেওঁৰ সময়, সত্যাগ্ৰহ আন্দোলন, দাণ্ডী যাত্ৰা আৰু অসহযোগ আন্দোলনৰ পৰিষ্কাৰ ছবি। ধন্যবাদ।